হেল্ল' গাইছ, কি খবৰ আপোনালোক? আশা কৰোঁ ভালে আছে আৰু অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ সকলোকে। তো গাইছ, মোৰ ভিডিঅ'বিলাক চাই দিবি। আৰু গাইছ, আজি কাম এটা হ'ল মানে লোহা কেইডালমান অলপ প্ৰাইমাৰ মাৰিব লাগে ঘৰত লগাৰ কাৰণে। তো চাই লওক কেনেকৈ মই প্ৰাইমাৰ মাৰোঁ। মানে গাইছ, কথাটো এনেকুৱা হ'ল মানে ঘৰত লগাব লাগে এই লোহাকেইডাল। তো পূৰা অলপ চিৰিজ কৰি ল'লোঁ, মানে অলপ মাৰা খাৰ দৰে হৈ আছিল। তো সেইকাৰণে তো চিৰিজ কৰি লৈ অলপ তুলিটো মুচি দিলোঁ। তাৰপিছত এনেকুৱা ৰং লগাৰ কাৰণে মই আৰু গাইছ ৰং কৰি মোৰ ৰাতি হৈ গ'ল। মানে গাইছ, কথাটো হ'ল এনেকুৱা যে লোহা পূৰা মানে মাৰিব লাগিছিল। তো সেইকাৰণে অলপ চিৰিজ মাৰি ৰং মাৰিব লগা হৈছে। সেইকাৰণে ৰাতি হৈ গ'ল গাইছ 7ডাল লোহা। আৰু গাইছ, মই মাৰাত ঠিকে আছে না জনাই দিবি। আৰু গাইছ, ফাইনেলি হোৱা কৰিলোঁ। আৰু গাইছ, মোৰ পূৰা কাকালৰ বি উঠি গৈছে। আজি মানে 7ডাল লোহা আছিল, তো 7ডাল মাৰিলোঁ। এইটো লাষ্টৰ লুকটো দেখুৱাই দিলোঁ আপোনালোকক। আৰু গাইছ, যদি ভিডিঅ'বিলাক মোৰ ভাল লাগে অলপ শ্বেয়াৰ কৰি দিবি, লাইক চাই।